আজি আমি আলোচনা কৰিম একপদ, দ্বিপদ, ত্ৰিপদ আৰু বহুপদ ৰাশি যে মনোমিয়েলছ, বায়োনোমিয়েলছ, ট্ৰাইনোমিয়েলছ এণ্ড পলিনোমিয়েলছ আমি আলোচনা কৰিম। তো এই পদবোৰ বা এই ৰাশিবোৰ আমি ইয়াত শিকিম যে একপদ, দ্বিপদ আৰু ত্ৰিপদ কাক কয়, আৰু এইবিলাক আমি পাম এলজেব্ৰিক এক্সপ্ৰেশ্যন এণ্ড আইডেণ্টিটিজ, য'ত নেকি বীজগণিতীয় ৰাশি আৰু অৱয়সমূহৰ বিষয়ে আলোচনা কৰা যায়। তো আমাৰ প্ৰথমটো যিটো কথা সেইটো হৈছে যে বীজগণিত বা এলজেব্ৰা, এই এলজেব্ৰাবিলাকৰ ভিতৰত কিছুমান পদ থাকে যাক একপদ, দ্বিপদ, ত্ৰিপদ আৰু বহুপদ বুলি কোৱা হয়। চ' সেই একোটা পদত কিছুমান সাংখ্যিক মান, কিছুমান ধ্ৰুৱক, কিছুমান সহক, কিছুমান ঘাত, এই আটাইবিলাক বস্তু মিলি একোটা পদ হয়। গতিকে সেই পদবিলাকৰ ভিতৰত 1, 2, 3 বা তাতকৈ বেছি যাক আমি বহুপদ বুলি কওঁ। এক পদক আমি মনোমিয়েলছ বুলি কওঁ। মনো মানে 1, বায়ো মানে 2, ট্ৰায়ো মানে 3 এণ্ড পলিনোমিয়েলছ পলি বহুত। তো ইয়াত আমি আলোচনা কৰিম যে একপদ কাক বোলে, দ্বিপদ কাক বোলে, ত্ৰিপদ কাক বোলে বা বহুপদ কাক বোলে, আৰু কোনবিলাক ৰাশিক একপদ, দ্বিপদ, ত্ৰিপদ ৰাশি কাক বোলে, আৰু সেইবিলাক কথা আমি ইয়াত আলোচনা কৰিম। তো প্ৰথমটো আমি ল'ম যে একপদ। আমাৰ প্ৰথমটো কথা হ'ল যে আমি বুজিব লাগিব যিহেতু আমি একপদ, তো আমি প্ৰথমতে ইয়াত যিটো আমি এক পদ আমি লিখিম এটা পদযুক্ত ৰাশি এক পদ বুলি কোৱা হয়। এতেকে আমি কেনেকৈ গম পাম যে এইটো ৰাশিত এটা পদ আছে বা এটা পদ কেনেকৈ গম পাম? যেতিয়া কোনো এটা আমাৰ ধৰা গেল আমি ইয়াত লিখি আছোঁ যে 10 লিখিলোঁ, x লিখিলোঁ, y লিখিলোঁ, তো এইটো আমি এক পদ বুলিয়ে কৈ যাম। কিন্তু ইয়াত যেতিয়া আমি কোনো এটা প্লাছ চিনেৰে ইহঁতক থ্ৰাইচ, x, y এনেকুৱা যদি আমি কৰি দিওঁ তেনেহ'লে কিন্তু ই এক পদ নহয়, কাৰণ ইয়াত দুটা পদ হৈ গৈছে। এইটো 1 নম্বৰ, এইটো 2 নম্বৰ। যেতিয়ালৈকে কোনো এটা পদ বিভক্ত নহ'ব, ভাগ নহ'ব বা আবদ্ধ হৈ থাকিব, তেতিয়ালৈ ইয়াক একটা বুলি আমি গণনা কৰিম। কিন্তু যেতিয়া ইহঁতক প্লাছ বা মাইনাছেৰে ইহঁতক আমি বিভক্তকৰণ কৰি দিম, তেতিয়া তেওঁলোকে কি হৈ যাব? বহু পদত কনভাৰ্ট হৈ যাব। এতেকে যদি আমাক কোৱা যায় যে এক পদ কিছুমান সংজ্ঞা দিব লাগে, এক পদৰ উদাহৰণ দিব লাগে, তো আমি এজ এ এক্সাম্পল হিচাপে ইয়াত আমি লিখিম যে এক পদৰ উদাহৰণ যেনেকুৱা 8x স্কুৱেৰ লিখিব পাৰোঁ, নাইবা 9y x লিখিব পাৰোঁ, নাইবা হাফ 9x y লিখিব পাৰোঁ। তো এইবিলাক এটা এটা পদৰ উদাহৰণ। কিন্তু যেতিয়া দ্বিপদ বুলি কোৱা যাব, তো দ্বিপদ এক পদত আমাৰ এইখিনি নাথাকে, কেৱল এনেকৈ থাকিব। যেতিয়া দ্বিপদ বুলি কোৱা যাব যে দ্বিপদ, তো দ্বিপদত আমি ক'ম যে দুটা পদ থকা ৰাশিক দ্বিপদ বুলি কোৱা হয়। যে কোনো এটা ৰাশিত যদি দুটাকে পদ থাকে তেনেহ'লে তেনেবোৰ পদক দ্বিপদ বুলি কোৱা যাব। যেনেকুৱা ধৰা হ'ল আমি লিখিলোঁ ইয়াত 9xy প্লাছ হাফ 4xy, তেনেহ'লে এইটো এটা আমাৰ দ্বিপদ হৈ গ'ল। নাইবা আমি যদি লিখোঁ 4xy প্লাছ 9xy, এইটো এটা আমাৰ দ্বিপদ ৰাশিৰ এক্সাম্পল। গতিকে আমি এই দুয়োটাক আমি কি ক'ব পাৰোঁ? এক্সাম্পল বুলি ক'ব পাৰোঁ। তো এই আছিল দ্বিপদ। এইবাৰ আমি যাম ত্ৰিপদ কাক বোলে, আৰু সিহঁতৰ যিটো উদাহৰণ হ'ব সেই উদাহৰণ দেখাত কেনেকুৱা ধৰণৰ হ'ব। এইবাৰ আহিব আমাৰ ত্ৰিপদ। তো ত্ৰিপদৰ উদাহৰণত মানে সূত্ৰ যিটো থাকিব, আমি সূত্ৰত লিখিম যে যিটো ৰাশিত তিনিটা পদ থাকিব তেনেবোৰ ৰাশিক ত্ৰিপদ বুলি কোৱা হ'ব। এতেকে যদি আমাক এক্সাম্পল দিব দেয় যে তিনিটা পদ থকা এটা 4x প্লাছ 9y মাইনাছ 2y, নাইবা 2 নম্বৰ আমি আৰু এক্সাম্পল দিব পাৰোঁ যে ইয়াত যদি এক্সাম্পল দিবলৈ কয় আমাক, তো আমি এনেকৈ লিখিম যে y স্কুৱেৰ প্লাছ 6xy প্লাছ 6, বা আমি আৰু এক্সাম্পল ল'ব পাৰোঁ যে আমি আৰু এক্সাম্পল এনেকৈও ল'ব পাৰোঁ যে x স্কুৱেৰ মাইনাছ 6x প্লাছ 6, এনেকৈ আমি এক্সাম্পলবিলাক দিব পাৰোঁ। এইবাৰ কথা হ'ল যে বহুপদ কাক বোলে। যে বহুপদ বুলিলে আমি কি বুজিম বা বহুপদ কাক বোলে? যে এক বা ততোধিক পদযুক্ত ৰাশিক বহুপদ বুলি কোৱা হয়।
এটাকে এক্সাম্পল যদি দিব দিয়া যায় আমাক যদি কোৱা হয় দেন এক্সাম্পলত আমি এনেকৈ লিখিব পাৰিম এনেকুৱা পদ আমাৰ লিখিব লাগিব যাত নেকি অত্যাধিক পদ থাকিব মানে বহুপদ এটাকে এক বা ততোধিক 2 3 4 5 6 ইত্যাদি বহুত কেইটা পদ আমাৰ ইয়াত থাকিব পাৰে তো আমি এক্সাম্পল হিচাপে এটা লম 4 9 x প্লাস thrice x cube প্লাস ইয়াত x to the power 4 দিলো প্লাস twice x square minus 4x তো এনেকুৱা ধৰণৰ এক্সাম্পল বিলাক আমি বহুপদ বুলি ক'ব পাৰি তো এই আছিল আমাৰ একপদ দ্বিপদ ত্ৰিপদ আৰু আছিল বহুপদ পলিনমিয়াল তো আমি নেক্সট পাৰ্টত আমি আলোচনা কৰিম ইহঁতক কেনেকৈ একলগে যোগ বা বিয়োগ বা পূৰণ বা হৰণ আমি কৰিব পাৰি তাৰ পিছত ইহঁতৰ মাজত কোনবিলাক পদ লাইক এণ্ড আনলাইক টাৰ্মছ কোনবিলাক যে সদৃশ আৰু অসদৃশ পদ কাক বোলে সেইটো আমি নেক্সট পাৰ্টত আলোচনা কৰিম থ্যাংক ইউ